উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ। জয় জয় ৰাম। আৰু এই বৃহৎ অনুষ্ঠানভাগীৰ তিতাব জিলা শাখাৰ ২০তম বাৰ্ষিক অধিৱেশনভাগী অহা ১৩ আৰু ১৪ মাহ ইংৰাজী ২৮ আৰু ২৯ জানুৱাৰী শনি আৰু দেওবাৰে তিতাবৰ আঞ্চলিক শাখাৰ আতিথ্যত ৰুদ্ৰেশ্বৰ শইকীয়া সমন্বয় ক্ষেত্ৰত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। হাজাৰ হাজাৰ ভকত বৈষ্ণৱক আদৰাৰ উদ্দেশ্য আগত ৰাখি তিতাবৰ আঞ্চলিক শাখাৰ ভকত বৈষ্ণৱসকলে তিতাবৰ আঞ্চলিক শাখাৰ নামঘৰভাগীৰ লগতে অঞ্চলটোৰ চৌপাশ সুন্দৰকৈ সজাই পৰাই তোলাত যথেষ্টখিনি গুৰুত্ব আৰোপ কৰিছে। ৰুদ্ৰেশ্বৰ শইকীয়া সমন্বয় ক্ষেত্ৰৰ সুবিশাল মঞ্চভাগৰ লগতে পতাকা বেদী আৰু নামঘৰ ভাগত ৰং তুলিকা আৰু ফুলেৰে সুসজ্জিত কৰি থকা হৈছে আৰু এই কামসমূহ কৰিছে এই তিতাবৰ আঞ্চলিক শাখাৰে ভকত বৈষ্ণৱসকলে। বিভিন্ন প্ৰান্তৰ অগণন ভকত বৈষ্ণৱৰ সমাৱেশ ঘটিব লগা এই অনুষ্ঠানভাগিলৈ আমাৰ ফালৰ পৰাও আপোনালোকক আন্তৰিকতাৰে নিমন্ত্ৰণ জনালোঁ।